নমস্তে বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটি ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক দেখাম এটি বিজ্ঞান কেন্দ্ৰ, যিটি বিজ্ঞান কেন্দ্ৰৰ নাম হৈছে নৰ্থ বেংগল ছায়েন্স চেণ্টাৰ। বন্ধুসকল, এই বিজ্ঞান কেন্দ্ৰটি ৱেষ্ট বেংগল ষ্টেটৰ দাৰ্জিলিং ডিষ্ট্ৰিক্টৰ শিলিগুৰি চহৰৰ মাটিগাৰা নামে ঠাইত অৱস্থিত। বিজ্ঞান কেন্দ্ৰটিত বিজ্ঞান সম্পৰ্কীয় বহুতো কিছুমান বস্তু দেখিবলৈ পোৱা যায়। ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব এই বিজ্ঞান কেন্দ্ৰটিত থকা বিজ্ঞান সম্পৰ্কীয় কি বস্তু আছে। সো বন্ধুসকল, ভিডিঅ'টি বেছি দীঘল নকৰি ভিডিঅ'টিৰ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব আৰু এটি লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলকচোন বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, এইখনেই হৈছে নৰ্থ বেংগল ছায়েন্স চেণ্টাৰৰ মেইন গেট হয়। এই ছায়েন্স চেণ্টাৰৰ ভিতৰলৈ যাবলৈ আপুনি প্ৰথমে ছিকিউৰিটিৰ পৰা পাৰ্মিশ্যন লৈ এণ্ট্ৰি ফিজ দি টিকট ল'ব লাগিব, তেতিয়াহে আপুনি ভিতৰলৈ যাব পাৰিব। ইয়াত এণ্ট্ৰি ফিজ বেছি নহয়, কমচে কম মিনিমাম এটা এণ্ট্ৰি ফিজ লয়। এণ্ট্ৰি টিকেট লৈ আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। ভিতৰত প্ৰৱেশ কৰি আপোনালোকে বহুত ধুনীয়া ধুনীয়া ঠাই দেখিবলৈ পাব। ভিতৰটিৰ জৰিয়তে এইবিলাক আপোনালোকে দেখিছে নহয়, ইমান ধুনীয়া ধুনীয়া হৈ গছ গছনিৰে ভৰা পৰিৱেশটো মেইনটেনেঞ্চ কৰি ৰখা হৈছে। বন্ধুসকল, প্ৰথমে মই এই ছায়েন্স চেণ্টাৰৰ সন্মুখ ভাগত কি আছে কি নাই অলপ জল্দি দেখাবলৈ চেষ্টা কৰিম, কিয়নো ভিডিঅ'টি মই বেছি দীঘল কৰিব বিচৰা নাই। ইয়াৰ পিছত আপোনালোকক মই এই ছায়েন্স চেণ্টাৰৰ যিটো হ'ল তাৰ ভিতৰলৈ লৈ যাম। ছায়েন্স ৰিগাৰ্ডিং বহুত বস্তু দেখিবলৈ পোৱা যাব তাত। প্ৰথমে সন্মুখ ভাগত কি আছে কি নাই জল্দি চাই লওঁ আহকচোন। বন্ধুসকল, প্ৰথমে এয়া মকৰা জালিৰ নিচিনাকৈ বনাই থোৱা আছে। ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি বহুত ভাল পায়। দেখিছে নহয়, সৰু ল'ৰা এটাই বগাই খেলি আছে। আৰু এয়া হৈছে ষ্টেচু। আৰু এয়া দেখিবলৈ পাইছে ল'ৰা ছোৱালীবিলাকক মাকহঁতে জোলাত খেলাই আছে। আৰু সেয়া ফুটবলৰ দৰে গোল টাইপৰ ধুনীয়াকৈ পেইণ্ট কৰি ৰাখিছে। আৰু ইয়াৰ ভিতৰত শহাপহু পুহি ৰাখিছে। এই শহাপহুবিলাকক সৰু সৰু ল'ৰা ছোৱালীবিলাকে চাই খুব ভাল পায় আৰু খাবলৈ কিবা কিবি দি আছে সিহঁতে। আৰু এয়া হৈছে গোল টাইপৰ ধুনীয়াকৈ বনাই থোৱা এখন ফুলৰ গাৰ্ডেনৰ মাজত এটা টিউবৱেলৰ দৰে বনাই থোৱা আছে। আৰু এই টিউবৱেলৰ দৰে যিটো নল আছে, ইয়াৰ পৰা পানী ওলায়, কিবা ছিষ্টেম কৰি থোৱা আছে। আমি যিটো সময়ত চাব গৈছিলোঁ সেইটো সময়ত পানী ওলাই থকা নাছিল, কিজানিবা বন্ধ কৰি থোৱা আছিল নেকি। বন্ধুসকল, সন্মুখ ফালৰ দৃশ্যবিলাক ইমানতে সামৰণি মাৰিছোঁ। এতিয়া মই আপোনালোকক লৈ যাম এই নৰ্থ বেংগল ছায়েন্স চেণ্টাৰ হলৰ ভিতৰভাগ জেগালৈ। ছায়েন্স ৰিগাৰ্ডিং মেইন বস্তুখিনি ইয়াৰ ভিতৰতেই দেখিবলৈ পোৱা যায়। বলকচোন ভিতৰভাগ জেগালৈ আপোনালোকক লৈ যাওঁ। এয়া আমি গেটেদি হৈ ভিতৰত প্ৰৱেশ কৰিছোঁ। ভিতৰত প্ৰৱেশ কৰি লেফ্ট ছাইডত এয়া এগৰাকী মহিলাই স্প্ৰিঙৰ দৰে এডাল ৰড লগাই থোৱা আছে। আৰু এটা চাবিৰ দৰে ৰিং টাইপৰ এই স্প্ৰিং ৰডডালক টাচ নকৰাকৈ পাৰ কৰাব লাগে। আৰু যদি টাচ হৈ যায় এলাৰ্মৰ দৰে চাউণ্ড বাজি উঠিব। চাওকচোন এবাৰ। আৰু সেয়া মোৰ বন্ধুজনে টাচ নকৰাকৈ ৰিংটো পাৰ কৰিব পাৰিছে। আৰু সেয়া সম্পূৰ্ণ এটা মানৱ শৰীৰৰ দৰে। ইয়াত এখন গ্লাছ টাইপৰ ফিটিং কৰা আছে, য'ত গ্লাছখন আগলৈ পাছলৈ কৰিলে শৰীৰৰ প্ৰায়বিলাক অংগ চাব পৰা যায়। আৰু সেয়া হৈছে ক্লেপ ট্ৰী। এই গছজোপাত লাইট মেৰিয়াই থোৱা আছে। গছজোপাৰ ওচৰলৈ গৈ হাত চাপৰি মাৰিলে হাত চাপৰিৰ যিটো চাউণ্ড, সেই চাউণ্ডত লাইটবিলাক জ্বলি উঠে। দেখিছে নহয়, এজনী ছোৱালীয়ে হাত চাপৰি মাৰিছে আৰু লাইটবিলাক কেনেকৈ জ্বলি উঠিছে।
বন্ধুসকল এতিয়া যাওঁ প্ৰকাশ দৰ্পণ আৰু প্ৰতিবিম্বৰ পাৰটোলৈ। আৰু সেয়া লাইটৰ পোহৰতে হ'ব লাগিব এজনী ধুনীয়া মাছ সাঁতুৰি আছে। আৰু সেয়া আচৰিত এখন গ্লাছৰ ভিতৰত এখন দীঘল মালবাহী ট্ৰেইন এখন বিশাল পথাৰৰ মাজত ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে। ছাইডৰ পৰা চালে বহু দূৰলৈকে ট্ৰেইনখন দেখিবলৈ পোৱা যায়। আৰু সেয়া এটা কুঁৱাৰ দৰে হয়, সম্ভৱ গ্লাছৰ সহায়তেই এটা কুঁৱাৰ দৰে দেখিবলৈ পোৱা গৈছে। আৰু সেয়া হৈছে এটা চিনেমাৰ ৰিলছৰ দৰে এটা চকৰিত এটা মেকুৰীৰ ছবি আছে, যিটো চকৰি স্পীড ঘূৰালে এটা মেকুৰী দৌৰি থকা দেখিবলৈ পোৱা যায়। আৰু সেইটো এটা হৈছে এটা সুৰংগৰ নিচিনা বস্তু, যিটো গ্লাছ আৰু লাইটৰ সহায়তেই তেনে যেন দেখিবলৈ পোৱা গৈছে। আৰু সেইটো হৈছে সম্পূৰ্ণ গ্লাছেৰে বনাই থোৱা এটা তলাতল ঘৰৰ নিচিনা ঘৰ। ইয়াৰ ভিতৰত সোমালে নিজকে আপুনি চাৰিওফালে দেখি পোৱা যাব। সোমাই কোনফালে ওলাব লাগে ডিচাইড কৰিবলৈ টান হৈ যায়। আৰু সেয়া হৈছে গ্লাছেৰে বনাই থোৱা কেবিন চিষ্টেমৰ এটা ৰুম হয়। ইয়াত এনেকুৱা ধৰণে গ্লাছ ফিটিং কৰা আছে যে ইয়াত আপুনি বহিলে আপুনিয়ে 4-5জন হৈ একেলগে বহি থকাৰ দৰে অনুভৱ হ'ব। আৰু বন্ধুসকল এতিয়া দেখাবলৈ গৈ আছোঁ আপোনালোকক ডেমো টাইপৰ এখন ৰিজাৰ্ভ ফৰেষ্ট। এই ছায়েন্স চেণ্টাৰৰ ভিতৰতে সুন্দৰকৈ বনাই থোৱা আছে ডেমো টাইপৰ ৰিজাৰ্ভ ফৰেষ্টখন। এই ৰিজাৰ্ভ ফৰেষ্টখনত কি কি বন্যপ্ৰাণী থাকে আৰু কেনেকৈ জীৱন নিৰ্বাহ কৰে সকলোবিলাক দেখুওৱা হৈছে ডেমো টাইপত। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভালকৈ চালে গম পাব। চ' বন্ধুসকল এইখন এখন সজাই থোৱা ৰিজাৰ্ভ ফৰেষ্ট হয়। আপোনালোকে নাভাবিব যে এইখন এখন ৰিয়েল ৰিজাৰ্ভ ফৰেষ্ট বুলি। ইমান সুন্দৰকৈ সজাই থোৱা আছে যে চাই থাকিলে এনে অনুভৱ হয় যে এইখন এখন ৰিয়েল ৰিজাৰ্ভ ফৰেষ্ট বুলি।
বন্ধুসকল ভিডিঅ'টি ইমানতে সামৰণি মাৰিব খুজিছোঁ যদি ভিডিঅ'টি ভাল লাগিল তেন্তে লাইক আৰু চেনেলটিকো ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটিকো দবাই দিবলৈ নাপাহৰিব ধন্যবাদ বন্ধুসকল